পুনৰ বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিছে 3 কোটি টকাৰ ড্ৰাগছ। AS15 SC 5442 নম্বৰৰ এখন গাড়ীৰ পৰা জব্দ কৰিছে ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে 2জন ব্যক্তিকো আটক কৰিছে। বোকাজানৰ পৰা সিদ্ধান্ত খিমেৰ ৰিপৰ্ট, কাৰ্বি আংলং টাইমছ। বৰাই নিব লাগে পিছৰ মালিব না সোমালে চাওঁ লাভ কৰিলোঁ যে ডিমাপুৰৰ পৰা কিছুমান অবৈধভাৱে ড্ৰাগছ সৰবৰাহ কৰি আনিছে। সেই খবৰ পাই পুৱা আমি 7:20 বজাত মই মোৰ সংঘীয় ষ্টাফ আৰু মাননীয় SDP বোকাজান মহোদয় 20 CBN CRPF কমাণ্ডাৰ ৰবিগিল চাহাব বহিতে আমি আমাৰ খাকাজান নাকাচ চেকিং পইণ্টত নাকাচ এটা কৰিলোঁ। প্ৰায় পুৱা 9মান বজাত এখন টাটা য়োদ্ধা ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে AS15 SC 5442 উক্ত য়োদ্ধাখন আমি তালাচী কৰোঁ। তালাচী কৰাৰ ফলত আমি কেবিনৰ পৰা প্ৰায় 54 ভাগত সন্দেহযুক্ত আমি ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ। কিমান পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে? আমি টোটেল 54 চাবোন বাকচ আমি জব্দ কৰিছোঁ আৰু লগতে তেওঁলোকে এইটো ওজন হৈছে 66,887.26 গ্ৰাম। কেইজনক আটক কৰিবলৈ সক্ষম হৈছে? 2জনক আটক কৰিছোঁ। এই আটক কৰা লোককেইজনৰ নাম আছে? তেখেতৰ নাম হৈছে আব্দুল বছিৰ আৰু শফিকুল ইছলাম। বজাৰ মূল্য কিমান হ'ব? এইটো বজাৰ মূল্য প্ৰায় 2 কোটি মান হ'ব। ক'ৰ পৰা ক'লৈ লৈ গৈ আছিলে যে? এইটো আনিছিলে আপোনাৰ ডিমাপুৰৰ পৰা আনিছিলে, তেওঁলোকে বৰপেটালৈ নিব দিছিলে। ক'ৰ বাসিন্দা আছিলে তেওঁ? এওঁলোক আটকাৰী ব্যক্তিজনৰ ঘৰ হৈছে বৰপেটা। পূৰ্বতেও জড়িত আছিলে নেকি ছাৰ? তেওঁলোকে ভোগপুৰ কৰা আছে, ভোগপুৰ অন্তত আপোনালোকৰ জনোৱা। ঠিক আছে।